ফ্ৰেণ্ড মই নেক্সট ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ মানে আচাৰৰ ৰেচিপি আৰু ঔটেঙা আচাৰ মই কেনেদৰে বনালোঁ আপোনালোকে চাই থাকিব নাপাহৰিব আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমে মই ঔটেঙাখিনি টুকুৰা টুকুৰি কৰি কাটি লৈ তাৰ পাছত থেঠেলিয়াই লৈছোঁ এনেদৰে। আৰু কাটি লোৱা ঔটেঙাখিনি এনেদৰে থেঠেলিয়াই লোৱাৰ পাছত মই কুকাৰত বহাই দিছোঁ আটাইখিনি। তাৰ পাছত অলপ কমকৈ পানী দিছোঁ, বেছিকৈ নিমখ দিম মই আৰু বেছিকৈ নিমখ দি ভালদৰে লাৰি দিয়াৰ পাছত দুটা তিনিটা মই প্ৰেছাৰত চিটি মাৰিছোঁ। আৰু এইফালে মই ঔটেঙাখিনি কুকাৰৰ পৰা উলিয়াই লৈছোঁ পানী যাবৰ কাৰণে আৰু ৰ'দত দিম এদিন বা দুদিন, বেছিকৈ চোকা ৰ'দ হ'লে এদিন বা দুদিনতে পানীখিনি শুকাই যাব। আৰু এইফালে মই ঔটেঙা আচাৰৰ কাৰণে মছলা ৰেডি কৰিছোঁ। ধনিয়া দিছোঁ, গোটা ধনিয়া, তাৰপাছত জিৰা, তাৰপাছত শুকান জলকীয়া আৰু লগতে সৰিয়হ বেছিকৈ দিছোঁ। অলপ গৰম কৰি লৈ তাৰপাছত মিক্সিত এনেদৰে গুড়া কৰি লৈছোঁ। আৰু এইফালে চাওকচোন ঔটেঙাখিনি খুব সুন্দৰকৈ শুকাইছে আৰু ইয়াত মই দিছোঁ নিমখ, হালধি আৰু খুন্দি থোৱা মছলাৰ গুড়িখিনি দি দিছোঁ। তাৰ পাছত দি দিছোঁ জলকীয়াৰ গুড়ি আৰু লগতে জ্বলা হ'বৰ কাৰণে মই দিছোঁ ভোট জলকীয়া আৰু ভিনেগাৰ আৰু তেলখিনি মই আগতে গৰম কৰি থৈ দিছিলোঁ পাঁচফোৰণ দি, এইখিনি দি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু আচাৰখিনি ভালদৰে মিক্স কৰি লোৱাৰ পাছত মই এনেদৰে আইনা বটলত ভৰাই থৈছোঁ। আইনা বটলত আচাৰ থ'লে বেয়া নহয়। তাৰ পাছত মই অলপ বেছিকৈ সৰিয়হ তেল আৰু লগতে ভিনেগাৰ অলপ বেছিকৈ দিছোঁ। ভিনেগাৰ বেছিকৈ দিলে আচাৰ বহুত দিনলৈকে থাকে আৰু এনেদৰে ভৰ্তি হৈ গ'ল মোৰ আইনা বটলটো আচাৰৰ। তাৰ পাছত মই ৰ'দত দি থৈ দিছোঁ আৰু এসপ্তাহমান ৰ'দত দিয়াৰ পাছতেই আচাৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল। আৰু ঘৰত অতি সহজতে আচাৰ কেনেকৈ বনাব পাৰি চাই থাকিব নাপাহৰিব।